মোৰ সৰুকালৰ স্মৃতিৰ আৰু এটা খণ্ডলৈ আপোনালোকৰ আগত উপস্থিত হৈছোঁ। এইটোও একেবাৰে সঁচা, মানে মোৰ সৰুকালত মই নিজেই দেখা আৰু শুনা কাহিনী। আমাৰ মানে নেশ্যনেল হাইৱেটো পাৰ হৈ ৰাস্তাৰ কাষেদি আৰু নেশ্যনেল হাইৱেটোৰ ৰাইট ছাইডে আমাৰ ঘৰলৈ সোমাই অহা এইটো গাঁৱৰ মানে মেইন ৰাস্তা। সেই মেইন ৰাস্তাটো আহি আমাৰ ঘৰ পোৱাৰ আগতে এটা তিনিআলি পায়। সেই তিনিআলিটো মানে কি মেইন ৰাস্তাটোৱেদি আমাৰ ঘৰলৈ আহে আৰু বাওঁ ছাইডে ফাটি গৈছে, সেইটো আমাৰ মানে দদাইদেউহঁতৰ ঘৰলৈ যায়। দদাইদেউহঁতৰ ঘৰলৈ যায় আৰু দদাইদেউহঁতৰ ঘৰটো পাৰ হৈ দদাইদেউহঁতৰ মাটিতে চবৰে, মই কৈছোঁ নহয়, চবৰে ঘৰে ঘৰে পানী খোৱা এটা পুখুৰী আছে। দদাইদেউহঁতৰ পানী খোৱা পুখুৰীটো মানে ঘৰৰ পৰা অকণমান দূৰত। এই পুখুৰীটো অকণমান পাৰ হৈয়ে মানে দদাইদেউহঁতৰ মাটিতে আমাৰ তাত চাহ বাগান আছে নহয়, চাহ বাগানত কাম কৰা এহাল মানুহ মানে দদাইদেউহঁতে তেওঁলোকৰ মাটিত ৰাখিছিলে। আৰু সেই মানুহহালৰ নামো এতিয়াও মনত আছে। তেওঁলোকক হ'ল ধনপতীয়া কাই, আমি কাই বুলি কওঁ, ধনপতীয়া কাই। আৰু ধনপতীয়া কাইৰ মানুহগৰাকী কাৰ্মি দিদি। ধনপতীয়া কাই আৰু কাৰ্মি দিদি, তেওঁলোকৰ দুটা ল'ৰা আছিলে। এটা নাম পৱন আৰু মই সৰুটোৰ নাম পাহৰিছোঁ, বহুত দিন বনগাঁৱৰ পৰা আঁতৰত আছোঁ যে সৰুটোৰ নাম পাহৰিছোঁ। তেওঁলোকৰ আকৌ কোনোবা সম্বন্ধীয় মানুহ আমাৰ মানে সেইফালে আৰু এডোখৰ মাটি মানে ৰোৱা মাটি আছে অকণমান দূৰত। সেইডোখৰত মানে কি এটা গ্ৰেজিং আছে আৰু সেই মাটিখিনিত মানে আমাৰ হাতী মৰা মাটি বুলি কয়। আগতে বোলে খুব হাতী ওলাইছিলে, হাতী মাৰিছিলে নে কি নে ইমান নাজানো আৰু, মানে দেউতাহঁতে ইমান মানে আমি সোধা নাছিলোঁ। হাতী মৰা মাটি বুলি কয়। তাৰ কাষত এটা গ্ৰেজিং আছে। সেই গ্ৰেজিংটোত কি কৰে, সেই লেবাৰ আৰু বেলেগ বেলেগ যিখিনি মানুহ আছে চাহ বাগানৰ লেবাৰ আৰু বেলেগ বেলেগ মানুহ, তেওঁলোকে মানে ৰাজহুৱা, মানে এইটো গ্ৰেজিং ৰাজহুৱা মানুহ মানে তাত শ্মশানত মানে জ্বলাবলৈ নিয়ে। আৰু আমাৰ গাঁৱৰ বেলেগ মানুহেতো ঘৰুৱা মানুহ কাৰোবাৰ কিবা হ'লে নিজৰ নিজৰ মাটিত ধুনীয়া ধুনীয়া জেগাত মানে খৰি দিয়ে, গতিকে তাত দিয়ে। আৰু তেওঁলোকৰ বোলে এটা নিয়ম আছে, মানুহ মানে ঢুকোৱাৰ পিছত 3 দিনলৈকে তেওঁলোকৰ মানে মানুহজন বোলে সশৰীৰে আহে আৰু মানে খাবলৈ বিচাৰে। সেইকাৰণে তেওঁলোকে কি কৰে, ঘৰলৈ অহাবলৈ নিদিয়ে, তাতে গৈ পেলাই হেনো ভাত দালি মাংস চব বনাই পেলাই মৰিশালিৰ ওচৰত দি থৈ আহে আৰু মানুহজনক চিঞৰে। শাওণমহীয়াৰ কথা, আমাৰ দেউতা গৈছে, পিছদিনাখন আমাৰ সেই হাতী মৰা মাটি যিখিনি কৈছোঁ সেইখিনিত মানে মাটি ৰুব লাগিব। আগদিনাখন গধূলি সময়ত দেউতাই মানে কঠীয়াবিলাক বোলাই থৈ আহিছেগৈ। তাৰপিছত দেউতাহঁতেতো ভয় নকৰে গধূলি যাবলৈও। কঠীয়া যেতিয়া বোলাই দেউতা মানে পানীয়ে এনেকৈ আহি আছে, পানীত আহি আছে, শব্দ হৈছে। এইফালৰ পৰা ধনপতীয়া কাইয়ে গৈছে, মানে তেওঁলোকৰ সেই সম্বন্ধীয় কোনোবা মানুহক ভাত লৈ গৈছে আৰু গৈ পেলাই মানে মৰিশালিটোত দি পেলাই তাৰ নামটো মানে কিবা এটা চিঞৰি পেলাই মানে খুব মাতিছে। সি মাতি আছে, তেওঁলোকে বিশ্বাস কৰে যে নামটো কাঢ়ি পেলাই মাতাৰ পিছত মানে সেই আত্মাটো আহে, সেই মৰা মানুহজন আহে আৰু সেইখিনি খায়। যেতিয়া মানে আমাৰ দেউতাই সিফালৰ পৰা মানে কঠীয়া বোলাই পেলাই পানীয়ে আহিছে, শব্দ হৈছে, সিটোতো শুনা পাই পেলাই একদম মায়া গো বাপা গো মৰিলো গো চিঞৰি আমাৰ দেউতাই সিফালৰ পৰা কৈছে, ধনপতীয়া তই ৰখ, মই হে তই ভয় নাখাবি, তই কেলে দৌৰ মাৰিছ। সি মানে ৰখিবলৈ নাই, আগেলৰে দেউতাই মানে ঘৰত আহি আমাক সেইখিনি কৈছে। আমাৰ ভয়ো লাগিছে, ভালো লাগিছে, হাঁহিও উঠিছে। পিছদিনাখন ধনপতীয়া কাই আহিছে। ধনপতীয়া কাইক আমি জোকাই থাকোঁ আৰু খুব। আমাৰ ঘৰলৈ যেতিয়া আহিছে দেউতাই ক'লে যে তোৰ কালি এনেকুৱা হৈছিলে। সি কৈছে, এই ককাইটি, মই ভাবিছোঁ আৰু ই আহি গ'ল আৰু মোক ধৰিব এতিয়া, তেনেকৈ কৈছে। ধনপতীয়া কাই আকৌ ভৰিকেইটা মানে আগৰ গাঁৱনে জোতা চেণ্ডেল নিপিন্ধে ন, এনেকুৱা একেবাৰে মেল খোৱা। তাক মানে চবেই জোকাই থাকে, এই তই কিবা বস্তু চুৰ হ'লে তাক কয়, আই ধনপতীয়া তয়ে চুৰ কৰিলি দেই এইটো। সি আৰু ক'ব, নক'ব, মই চুৰ কৰিব নোৱাৰোঁ নহয়, মই চুৰ কৰিবলৈ আহিলে মোৰ ভৰিটো যে এনেকুৱা খোজটো যে ৰখি যাব, মই ধৰায়ে পৰি যাম। সি মানে খুব সহজ সৰল মানে। এতিয়া সেইখিনি কথা মনত পৰে আৰু সেইকাৰণে সেইখিনিও মই চুনু মুনুক কওঁ। আৰু সকলো কোৱা কথাই মই আপোনালোকৰ আগতো কৈছোঁ মানে কি, আচলতে এই কথাখিনি মই আপোনালোকে কেনেকুৱা পাইছে নাজানো, কিন্তু মই যিহেতু আমাক মিডিয়াই এটা সুবিধা দিছে যে
আমাৰ বস্তুখিনি আমি খুব ধুনীয়াকৈ সংৰক্ষণ কৰিব পৰা এটা ইউটিউব বা ফেচবুক এনেকুৱা এটা দিছে। মই ভাবিছোঁ এই পৃথিৱীততো কোনো মানুহ স্থায়ী নহয়, ময়ো এদিন নাইকিয়া হৈ যাম, কিন্তু মোৰ এই স্মৃতিখিনি, এই কথাখিনি থাকি যাব, আৰু সেই ৰখাৰ উদ্দেশ্যেৰেহে মই এই কথাখিনি চুনু মুনুহঁতক কৈছোঁ, আৰু কোৱাৰ পিছত মই এইখিনি ৰেকৰ্ড কৰি থৈছোঁ ইয়াত। কিয় মোৰ ভৱিষ্যত যিখিনি বংশধৰ থাকিব বা আৰু আগলৈ উঠি অহা সৰু সৰু ল'ৰা ছোৱালী থাকিব, তেওঁলোকে এইখিনি কথা শুনিব, ভাবিব যে এটা সময়ত এনেকুৱা আছিলে, মোৰ আইতাই এনেকৈ কৈছিলে, মোৰ আইতাই এনেকৈ গান গাইছিলে। সেইকাৰণে মই এতিয়া পাৰিছোঁ নোৱাৰিছোঁ নাজানো, একচুৱেলি মই গানখিনিও মই তেনেকৈ সৰুতে যিহেতু গাইছিলোঁ, মই গাবলৈ চেষ্টা কৰিছোঁ, আৰু মই এটা সংৰক্ষণ হিচাপে মই ৰাখি থৈ যাবলৈ বিচাৰিছোঁ। আপোনালোকে আমোদ পাইছে যদিতো বহুত ভাল কথা, মোৰ ভাল লাগিব যে মোৰ কিবা এটা কথাই আপোনালোকক আমোদ দিব পাৰিছোঁ বা আপোনালোকে আমোদ পাইছে। কিন্তু এইটো হ'ল মোৰ অহা জন্ম, অহা পুৰুষবিলাকৰ, মোৰ ল'ৰাৰ বা ছোৱালীৰ নাতি, তেওঁলোকৰো নাতিৰ নাতিনী, তেওঁলোকে যাতে জানে এটা হিষ্ট্ৰীৰ নিচিনাকৈ মই যিহেতু ইলেক্ট্ৰনিক মিডিয়াই এইটো সুবিধা দিছে, মই ৰাখিবলৈ বিচাৰিছোঁ, আৰু ভাবিছোঁ আপোনালোকে আমোদ পাই যদি বহুত ধন্যবাদ, মই নিজকেই ধন্য বুলি ভাবিম। ধন্যবাদ।